এটা প্ৰশ্ন সুধিম যিহেতু কিছুদিন পূৰ্বে শুনিবলৈ পাইছিলোঁ আপুনি সিদ্ধান্ত লৈছিলে যে এইবাৰ জুবিনদাৰ সৈতে অনুষ্ঠান নকৰোঁ সেই সিদ্ধান্তটো কিয় লোৱা হ'ল মানে কি জানে মই একদম সিম্পল ভাষাত বুজাইছোঁ আপোনালোকে যদি সৰু হৈ থাকে মাহঁতে তেতিয়া ভাত খুৱাই দিয়ে হয়নে নহয় অলপমান যেতিয়া ডাঙৰ হ'ব তাৰপিছততো মাহঁতে কাঁহীখন নিজে দিয়ে খাব পৰা নেকি চোৱাচোন খোৱা নিজে সদায়নো মই তোমাক কিমান খুৱাই থাকিম সেনেকুৱা ধৰণৰ কথা মানে সদায়তো মই জুবিনদাৰ ওচৰত ডিপেণ্ডেণ্ট হৈ থাকিব নোৱাৰোঁ নিজস্বতাটো মই নিজক দেখুৱাব মানে ৰাইজক দেখুৱাবই লাগিব যে মোৰ কিবা এটা আছে বা দাদাইও সেইটো কথা প্ৰথমতে কৈছিলে জুবিনদাই প্ৰথমেই এইটো কথা কৈছিলে যে তোক মই এখন মঞ্চহে দিম বা তই কিছু সময়হে মোৰ লগত থাকিবি সদায় কিন্তু তই মোৰ লগত থাকিব নোৱাৰ আৰু এসময়ত তই অকলেই শ্ব' কৰিব লাগিব বা অকলেই মানে অনুষ্ঠান বা বিহু চিহু কৰিব লাগিব তাৰপিছত যোৱাবাৰ দাদাই মোক মানে মই যিহেতু দাদাই নোকোৱালৈকে মানে মই সাহস কৰা নাছিলোঁ দাদাই যোৱাবাৰ এনেই মোক এনেই কৈছে তই এনেই প্ৰগ্ৰাম চগ্ৰাম কৰিব পাৰ দেখোন এনেকৈ কৈছে আৰু তাৰপিছত তেতিয়া মই মানে অনুভৱ কৰিছোঁ হয়তো দাদাই মোৰ মাজত সেইখিনি দক্ষতা দেখিছে হয়তো মই কৰিব পাৰিম বিহু কৰিব হয়তো পাৰিম সেইটো সাহস মানে মনত আহি গ'ল মানে মোৰ তেতিয়াই তো সেইটো কাৰণে এইবাৰ ভাবিছোঁ অনুষ্ঠান দাদাৰ লগত নকৰোঁ বুলিও নকওঁ দুই এখনত হয়তো দেখা পাব পাৰে কিন্তু অকলশৰে কৰিম বুলি অকণমান সাহস কৰিছোঁ সেয়াই আৰু